নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু কাতি বিহুৰ বহুত শুভকামনা থাকিল আপোনালোক সকলোলৈকে আৰু কাতি বিহু বুলি কি কৰিলোঁ সেইবোৰ আপোনালোক সকলোকে দেখাই থাকিম ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই। পোলাওৰ কাৰণে চাউলটো ধুই ল'লোঁ, অকণ পানীটো নিগৰিবলৈ দিছোঁ আৰু ইয়াতে পোলাওৰ কাৰণে গাজৰ, বিন, কাজু কিচমিচ কাটি ৰেডি কৰি ল'লোঁ। এইখিনি ধুই পখালি ধুনীয়াকৈ। আৰু এইটো হৈছে কেপচিকাম এই চিলি চয়াবিনৰ দিয়া হ'ব, সেইকাৰণে তাতে থৈ দিছোঁ ধুই পেলাই। আৰু এইখিনি এতিয়া ভাজি আছোঁ চিলি চয়াবিন। বস্তুখিনি বনাই লওঁ, তাৰপিছত আপোনালোকক দেখাম যে কি বনালোঁ। এতিয়া মই চাহ বনাই ধুনীয়াকৈ সজাই লৈছোঁ। জিলাপি আৰু চিংৰা দি চাহ খাই লওঁ, তাৰপিছত আৰু ব্লগ বনাম। এতিয়া হৈ গ'ল ভাত খোৱাৰ সময়, মাজতে অলপ গেপ পৰিলে ব্লগটো বনোৱা নহ'ল, পাহৰি থাকিলোঁ কথা পাতি থাকোঁতে। আৰু ইহঁত যিহেতুকে যাব, সেইকাৰণে সোনকালে হোৱাৰ পিছতে ভাতখিনি বাঢ়ি দিলোঁ। বুট দাইল বনাইছিলোঁ, চিলি চয়াবিন বনাইছিলোঁ, বেঙেনা বেচন দি ভাজিছিলোঁ, চিলি চয়াবিন, পুদিনা ধনিয়াৰ চাটনি। এতিয়া লাষ্টতে মই দেখাব পাৰিলোঁ, এইখিনি পাহৰিয়ে গৈছিলোঁ বুলি তেনেকৈ এতিয়া এনেকৈ দেখাই দিলোঁ। অলপ সোনকালে খাই বৈ গৈ ইয়াতে আছে বেঙেনা আৰু বেচনৰ চপ। ভাল হৈছিল খাবলৈ, কিন্তু এতিয়া মই দেখাই দিছোঁ অকণমান আপোনালোকক। পাহৰিয়ে যাওঁ আচলতে, আলহী আহিলে কথা পাতোঁতে ইটো কৰি থাকোঁতে পাহৰা যায়। দেখাই দিলোঁ। আমি ভাত বাঢ়ি লৈছোঁ, এতিয়া খাম। এয়া হ'ল পোলাও, আজি কাতি বিহু বুলি এনেকৈ আৰু চিম্পুলকৈ খালোঁ, নিৰামিষ। এয়া চয়াবিন, চিলি চয়াবিন, বেঙেনা চপ, চাটনি, নেমু, নিমখ আৰু এয়া বুট দাইল। এতিয়া আমি খাই লওঁ। এইটো বুট দাইল দেখাই দিওঁ অকণ ভাল। কালাৰ ধুনীয়া হৈছে, টেষ্টিও হৈছে, এইখিনিও টেষ্টি হৈছে। এনেকৈ পকাতে বহি একদম মজাকৈ এতিয়া খাই লওঁ। আপোনালোকক লগ পাই আছোঁ আৰু নেক্সট মোৰ আহিবলগীয়া ভিডিঅ'টোৰ সৈতে। ইহঁত গ'ল, ইহঁতক বিদায় দি আমি আচলতে খাইছিলোঁ ভাতখিনি। ইহঁত সোনকালে গ'ল, যিহেতুকে সৰু বাচ্ছা আছে আৰু আহিলে ভাল লাগে, গ'লে কিবা মনটো অকণমান বেয়াও লাগি যায়। আৰু কাতি বিহু বুলি আহিছিল, ভাল লাগিলে, সকলোৱে একেলগে খালোঁ, কাতি বিহুটো এনেকৈ পালন কৰিলোঁ। আৰু এয়া ইহঁত গ'লগৈ আৰু এতিয়া আকৌ আহি থাকিব মাজে মাজে এনেকৈ। মোৰ মনটো বহুত বেয়া লাগে ঘৰৰ মানুহ আহি যেতিয়া গুচি যায়। আৰু এইখিনি হ'ল বিশালত গৈছিলোঁ আমি, তাকে অকণ ভিডিঅ' কৰি আনিছিলোঁ, তাকে আপোনালোকক দেখাইছোঁ। আচলতে এইটো এদিন আগৰ ভিডিঅ' হয়, ইয়াতে মই এড কৰি দিছোঁ। কাতি বিহুৰ আগদিনাখন আমি বিশালত গৈছিলোঁ আৰু লাগতিয়াল বস্তুখিনি লৈ আনিলোঁ গৈ পেলাই। তো ভিডিঅ'টো আপোনালোকে চাই লওক, কি আনিলোঁ গম পাব। মই আপোনালোকক শেষত দেখাই দিম কি বজাৰ কৰিলোঁ। टी-शर्ट छावा
ফ্ৰেণ্ডছ, আমি বিশালত গৈছিলোঁ যে আহি পাইছোঁ, অলপ আগতে আহি পাই বেটাক খুৱাই দিছোঁ। সি টোপনি গ'ল, মানে খোলাতে টোপনি মাৰি মাৰি আহি আছিলে, সেইকাৰণে সিয়াকো খুৱাই দিলোঁ আহি। আৰু আমি একাপ চাহো খাই ল'লোঁ। দুপৰীয়া আচলতে কাম কৰি আছিলোঁ, ভবা নাছিলোঁ বজাৰ যাম বুলি, কিন্তু আৰু আজি সময় পালোঁ, তেনেকৈ মিলি গ'ল। সেইকাৰণে লাগতিয়াল বস্তুখিনি লৈ আহিলোঁ। চাই আছোঁ সি উঠি যাব বুলি, আৰু অকণমান কিবা চাউণ্ড পালেই সি উঠি যায়, সেইকাৰণে মই অলপ লাহে লাহে কৈ আছোঁ। আৰু কি আনিলোঁ আপোনালোকক দেখাই দিওঁ, আৰু চাওঁ ব'লক বাকীখিনি কি বজাৰ কৰি আনিছোঁ আপোনালোকক মই দেখাই দিছোঁ ব'লক। হ'ল টোপোলা, এইটোতে আছে বিশালৰ সকলো বস্তু ভৰাই আনিছোঁ। আৰু এইখন টুলখন এই টুলখন পাইছোঁ 199ত পাইছোঁ। টুলখন 199 লৈছে। এতিয়া ডাইপাৰ ওলাই দেখাওঁ। এইটো ডাইপাৰ, এইডাল ৰুটি বেলা, এইডালত লৈছে 49। এইটো আনিছোঁ কিবা কণী চণী বেটাৰ গুলিবলৈ, মানে ভাল হয় আৰু সেইকাৰণে এইডাল আনিছোঁ। এইডাল ইমান পাকঘৰৰ বস্তু লাগিয়ে থাকে। এইটো 49। কলগেট, এইটোতো আৰু জানেই আৰু কলগেট। এইখন আনিছোঁ বেগ, 100 টকা লৈছে এইখনত। বেগখনত একো নাই, এনেকুৱা চিম্পুল, এনেকুৱা জাষ্ট এইটোৱেই ন, এনেকুৱা লক ছিষ্টেম, বাছ এনেকুৱা আছে, চিম্পুল আৰু চেন নাই। আৰু অকণ বজাৰ ঘাট কৰিবলৈ গ'লে মোবাইলটো হাতত লোৱাতকৈ এইখনত ভৰাই লৈ আৰু অকণমান বস্তু ভৰাই আনিব পাৰি। তো এনেকুৱা টাইপকৈ ল'লোঁ এইকাৰণে। চাৰ্ফ, আলমণ্ড, মিঠাতেল, এইবোৰ আৰু এনেকৈ। এইটো একেলগে আছিলে 3টা। এইটো কিমানত পাইছোঁ দেখাই আছোঁ ৰ'ব। এইটো পাইছোঁ 159, 3টা। এইটো ফেচ ৱাছ হয়, এইটোৰ বডি লোচন হয়, এইটো ক্ৰীম হয়। আৰু বিস্কুট